মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক বহুত বহুত স্বাগতম জনালোঁ। আজি বনাবলৈ লৈছোঁ কচুথু আৰু মাছৰ মূৰ। সেয়েহে ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আশা কৰোঁ ৰেচিপিটো চাই ভাল পাব আপোনালোকে। ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া বেছি পলম নকৰি বনাওঁগৈ ব'লক। আজি কচুৰ লগত মাছৰ মূৰ খাওঁ বুলি ভাবিছোঁ। তাকে কেনেকৈ বনাওঁ চাওক। এইফালে কচুখিনি ধুই লোৱা হৈছে, এইফালে এয়া মাছৰ মাথা, এইফালে পিঁয়াজ, জলকীয়া, জালুক, আদা, নহৰু। আমি ঘৰৰ সকলোৱে জ্বলা খাই ভাল পাওঁ, সেইবাবে অলপ জ্বলাকৈ দিয়া হৈছে। আৰু কচু বুলি ক'লে জ্বলাকেই খাই ভাল লাগে, যিহেতু ঠাণ্ডা দিনত অকণ জালুক খালে গা চাবোৰ গৰম হৈ থাকিব, সেইবাবে অকণ জালুকীয়া বনাওঁ। এতিয়া আমি বাহিৰতে বনাই আছোঁ জুইতে। এতিয়া সন্ধিয়া হ'বই সময় হ'ল। এইফালে মাছৰ মাথাকেইটা প্ৰথমতে ফ্ৰাই কৰি লোৱা হৈছে। মাছৰ মাথাখিনি ফ্ৰাই কৰি হৈ গ'ল। এইখিনি বহুতখিনি মাছৰ মাথা আছিলে, সেইবাবে ফ্ৰাই কৰোঁতে বহুত টাইম লাগিলে। এতিয়া ফ্ৰাই কৰি হৈ গ'ল, ৰাতি হৈ গ'ল। এইফালে এইয়া ছোৱালীজনী চিঞৰি আছে, চাচোন ওচৰতে বহাই লৈছোঁ, চিঞৰি আছে। ৰাতি হৈ গ'লগৈ। এইফালে কচুখিনি ধুই পখালি অনাটো দেখাইছিলোঁ, এতিয়া কাটি কুটি ল'লোঁ। কচুখিনি এতিয়া বইল কৰি লওঁ। এইফালে আমাৰ ছোৱালীজনী মোৰ লগে লগে মই যি কৈছোঁ তাকে বকি গৈ আছে, হাঁহিও আছে। বইল হৈ গ'ল। অকণমান হেতাখনেৰে কচুখিনি অকণ ভাঙি দিম। আলু দুপিচমানো দি দিয়া হৈছিলে। অকণমান লৰাই পিনাই কচুখিনি অকণমান থেতেলিয়াই দিয়া হ'ব। মাছ ভজা তেলখিনিতে পিঁয়াজ দি দিলোঁ, অকণমান মেথি গুটি, ক'লা জিৰা দি দিছোঁ, আদা নহৰু পেষ্টটো দি দিছোঁ। দি পিনে অলপ সময়ৰ কাৰণে ফ্ৰাই হ'বলৈ দিম। জুইকুৰা ইমান ধুনীয়াকৈ জ্বলি আছে। এইফালে জুইৰ ওচৰত বহি বহি ছোৱালীজনীয়ে কিণ্ডাৰ জয় আনি লাগে, কিণ্ডাৰ জয় খাই আছে। এইফালে এয়া চকলেট খাইছে। পিঁয়াজখিনি ফ্ৰাই হ'লত কচুখিনি ঢালি দিলোঁ। কচুখিনিতো সিজিয়ে আছে, তথাপি মছলাখিনিৰ লগত ভাজ খাবৰ কাৰণে অকণমান সময় ভাজি ল'ম। এতিয়া ইমানখিনি মাছ নিদিওঁ, অলপমান দিম, আধা দি দিম। অকণমান মুড়ি ঘণ্টা বনাম, সেইকাৰণে সেইবাবে অলপমান থৈ দিম। মাছখিনি দি আকৌ অকণমান সময়ৰ কাৰণে লৰাই দিম। ৰাতি বনোৱা হৈছে যে সেইকাৰণে অকণমান আন্ধাৰ হ'ব পাৰে, তাতে বাহিৰত বনোৱা হৈছে। এতিয়া জালুক আৰু কেঁচা জলকীয়া দুটামান দি দিয়া হৈছে। কেঁচা জলকীয়াটো দেৰিকৈ অকণমান দি দিলে খাবলৈও সোৱাদ লাগে আৰু গোন্ধও আহে। দেখিবলৈ যেনেকৈ টেষ্টি লাগিছে, খাবলৈও তেনেকৈ টেষ্টিয়ে হ'ব। কচু জালুকীয়া যদি কোনোবাই খোৱা নাই, খাই চাব, বহুত ধুনীয়া লাগে। 5 ষ্টাৰ হোটেলতো নাপায় আকৌ এইটো টেষ্ট। অকণমান সময়ৰ কাৰণে ঢাকি দিওঁ, জালুকটো লগে লগেতো সিজিবই। এতিয়া বিলাহী অকণমান দি দিছোঁ। বিলাহীকেইটা অকণমান গলি যোৱাৰ লগে লগে আৰু আমাৰ চব্জি ৰেডি হৈ যাব। এইফালে অকণমান জুইকুৰা কমাই দিয়া হৈছে। এতিয়া বিলাহীও গলি গ'ল, আমাৰ কচু শাককণ ৰেডি হৈ গ'ল। এতিয়া আমি জুইৰ পৰা শাককণ নমাই লওঁ। আমাৰ কচু শাক, এইফালে আছে মটৰ পনীৰ, আলু মিক্স কৰি বনোৱা চব্জি। ছোৱালীজনীয়ে যিহেতু কচু নাখায়, সেইবাবে মটৰ পনীৰকে বনোৱা হৈছিলে। আৰু এইফালে এয়া পকৰি, ঠাণ্ডা দিন, অকণমান আবেলি সময়ত এতিয়া পকৰি খাই লওঁ। তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি আপোনালোকৰ ৰেচিপিটো চাই ভাল লাগিলে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ তেতিয়াহ'লে, বাই বাই।